নমস্কাৰ মই নিৰ্মালীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ আপোনালোকক মাজতে এদিন মাছ ধৰা ভিডিঅ' এটা আপোনালোকক দেখাইছিলোঁ ইয়াতে আজি পানীখিনি কমি যোৱাৰ কাৰণে আমি সিঁচিম ভাবিছোঁ সৰুক মই কৈছোঁ মাছ পাম আমি ইয়াতে আমি দুইটাই পুৰা একদম কোৰ আনি ইয়াতে বান্ধি দিছোঁ মাটিবিলাকেৰে নহ'লে পানী ভালেখিনি আছিলে আমাৰে কষ্ট হ'ব বুলি ভাবি দুইটাই পুৰা সিঁচিব লৈছোঁ চাওঁ কিমান দূৰ সফল হওঁ আমি আৰু আপোনালোকে ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে আপোনালোকে জনাবচোন আৰু কেনেকুৱা পায় মোৰ ভিডিঅ' এইটো জনাব যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আপোনালোকে তাৰপিছত এয়া আমি দুইজনীয়ে পুৰা সিঁচি আছে আৰু সৰুক অকলে সিঁচিব দিলে নহ'ব নহয় তাই সৰুৱে আছে আৰু ময়ো তাইক সিঁচি আৰু দুইটাই মিলি কিনে সিঁচিছোঁ আৰু ৰ'ব কিমান মাছ পাওঁ দেখাম আপোনালোককো এয়া পানী কমি কমি আহি আছে ইফালৰ পৰা মানে বহুতখিনিয়ে পানী আছে সেইকাৰণে মই ৰাস্তাটো অলপ মুকলাই দিছোঁ আৰু যাতে ছাইডত থকা পানীবিলাক এনেকৈ গুচি আহে এতিয়ালৈকে মাছ পোৱা নাই বাৰু চাওঁ সেই ৰাতিপুৱাৰ পৰা এতিয়া 1টা মানে বাজিব আমাৰ মাছ ধৰা হোৱাই নাই মাছ ধৰিবই পৰা নাই আৰু এতিয়া 1টা 2টা হাতত লাগিছে পানী বহুতখিনিয়ে আছিলে আৰু এই জাবৰবিলাকৰ ভিতৰত বেছি মাছ থাকে সেইকাৰণে মই জাবৰবিলাক গুচাই চাইছোঁ আৰু জাবৰবিলাক আনি কিনে যিটো মই বান্ধ দিছিলোঁ সেইটো বান্ধত দি দিছোঁ নহ'লে বান্ধটো আমি ভালকৈ দিব পৰা নাই পানীবিলাক মানে সিঁচি থকা পানীবিলাক আকৌ ইফালে আহি আছে পানী বহুতখিনি কমি আহিছে এতিয়াহে মাছ ধৰিব ভাল হ'ব আৰু এনেকৈ মাছ ধৰি খুব ভাল পাওঁ মই মাছ খাই ইমান ভাল নাপাওঁ কিন্তু মই মাছ ধৰি মানে একদম ক'ব নালাগে আৰু মই বিৰাট মাছ ধৰাৰ কাৰণে পাগল দেখিছেনে আৰু এই মাছবিলাক বইতলা মাছবিলাক ধৰাৰ কাৰণে বৰ মানে দিগদাৰ আৰু একদম বোকাত সোমাই থাকে যে সিহঁতক ধৰিবই দেখিছেনে কাৱৈ মাছো আছিলে 1টা 2টা এয়া কাৱৈ মাছো পাইছোঁ সৰুৱে মোক অলপ ভিডিঅ' কৰি দিলে তাৰপিছত পাইছোঁ ৰ'ব মাছ নোপোৱা নহয় ইমান কষ্ট কৰিছোঁ মাছ নাপালে বেয়া লাগিব নহয় মনটো সেয়াই আৰু ৰ'ব আপোনালোকক দেখাম এতিয়া এয়া দেখিছেনে ইমানবিলাক মাছ পাইছোঁ আমি সৰুৱে আৰু এটা ভাল চান্স পালে ইয়াতে মেটেকাৰ ফুল আছিলে মেটেকাৰ ফুলটো যে এইটো মাছেৰে বনাই খাই খুব ভাল লাগে সৰুৱে সেইখিনি লৈ গ'ল তাই ঘৰত লৈ মায়ে ঘৰত আহি পোৱাৰ পিছত আমাক মাছখিনি ধুই দিলে আৰু নহ'লে জাবৰো আছিলে ইয়াৰ ভিতৰত এয়া দেখিছেনে ইমান ধুনীয়া মাছবিলাক আৰু দেখিয়ে ভাল লাগে মাগুৰৰ সৰু সৰু পোৱালিও আছিলে এয়া ইমান গাল মাছ পাইছোঁ 1 কিলো মানৰ বেছি হ'ব আৰু বেছিভাগ গৰৈ মাছৰ আৰু বইতলা মাছ আৰু আমাৰ ফালে তেনেকৈ কয় আৰু এইটো মাছৰ নাম মই পুৰা একদম সৰুক আৰু বাল্টিটোত দি দিম আৰু মাছ ভগাই কিনে ভাগৰখিনি মই ইয়াতে বাল্টিত দিলোঁ মই বাল্টিত লৈ আহিব ক'লোঁ সৰু বিৰাট ফূৰ্তি পাইছে আজি মাছ পাইছে যে ইয়াৰ পৰা মেটেকাৰ ফুলেদি বনাই খাব আকৌ দিম নেক্সট ভিডিঅ' আপোনালোকে